हेलो दोस्तों मरমৰ বন্ধু বান্ধৱীলৈ স্বাগতম জনাই পুনৰ ভিডিঅ' আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ যেহেতু আজি ভিডিঅ'টো হ'বলৈ গৈছে যেহেতু স্পেচিয়েল ব্লগ কিয় স্পেচিয়েল ব্লগ হ'বলৈ গৈছে মোৰ লাইফৰ ফাৰ্ষ্ট টাইম যেহেতু নকুল বাইক পাইছোঁ ৰাস্তাত মানে কি যেহেতু মই কাম কৰি আহিব সময়তে মাজ ৰাস্তাত পাইছোঁ আমাৰ জনপ্ৰিয় নকুল বাই ঠেলামাৰাৰ যি নকুল বাই আছে তাক লগ পাই পিনে বহুত ভাল লাগিছে যেহেতু সিহঁতে মানে শ্বুটিং কৰি আছিলে আমাৰ যি তৰাজান ফালে আছে এটা গাঁও আছে মানে তৰাজানটো পাৰ হৈ পিনে সেইখিনিতে মানে ৰাস্তাত মানে পাইছোঁ পুৰা ভিৰ লাগি গৈছে মই ভাবি আছোঁ কি হ'ল ইয়াত পিছত চাইছোঁ যেন আমাৰ নকুল ভাই যিটো আছে নকুল ভাই ইয়াতে পুৰা ভিডিঅ' শ্বুট লৈ আছিলে বহুত ভাল লাগিছে নকুল ভাইক পাই পিনে নকুল ভাই যদি মোৰ ভিডিঅ'টো চাই আছে ধন্যবাদ নকুল ভাই মই কৈছোঁ মানে ভিডিঅ' বনাব পাৰিম কি নাই পাৰ্মিশ্যনটো লৈ লৈছোঁ সিহঁতৰ লৈ পিনে ভিডিঅ'টো বনাইছোঁ বহুত ভাল লাগিছে যিহেতু নকুল ভাই মানে 2-3জন ইয়াতে গ্ৰুপ আছে সুন্দৰভাৱে কাম চলাই আছে আৰু সুন্দৰভাৱে কাম কৰিব পাৰে যাতে ইয়াৰ কামনা কৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু এমদাস ব্লগলৈ অকণমান ছাপোৰ্ট কৰিলে আশা কৰোঁ যে আৰু ইয়াতকৈ সুন্দৰ ভিডিঅ' আৰু দিব বুলি আশা ৰাখিছোঁ আপোনালোকৰ ওপৰত যিহেতু দোস্ত ফাইনেলি যিহেতু মোৰ যি কণ্ঠসুৰটো আছে কণ্ঠসুৰটো আপোনালোকে গমেই পাইছে যিহেতু চৰ্দি কাহ হোৱাৰ কাৰণে আমি ডেইলি ভিডিঅ' দুটাকৈ দিবলৈ ধান্দা আছিলে যিহেতু দিবলৈ পৰা নাই বহুতেই বেয়া লাগে যিহেতু মানে এনেকুৱা অৱস্থা হৈছে কাহৰ কাৰণে মোৰ মানে পূৰা জ্বৰ হৈ মানে চেছ আৰু অৱস্থা কেৰাচিন ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যদি ভাল লাগিছে ভিডিঅ'টো চাই পিনে আপোনালোকৰ আৰু এটাই কথা ক'বলৈ বিচাৰিম যিহেতু ভিডিঅ'কেইটা যদি কিবা কাৰণে যদি অকণমান 19-20 হৈ যায় বা ভুল ভ্ৰান্তি হয় নিজৰ ভাই বা দাদা হিচাপে বা যিটো আপোনালোকে ভাবে মনৰ পৰা এমদাস ব্লগ আপোনালোকে ভুল হ'লেও মানে আপোনালোকে অকণমান শুধৰাই দিব কমেণ্ট কৰি পিনে আৰু আজিলৈ মই ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি আছোঁ নেক্সট আমাৰ নকুল ভাই আছে ইয়াৰ বেকগ্ৰাউণ্ডৰ ভিউ চাপ নকুল ভাই লগ পাই পিনে বহুত ভাল লাগিছে যিহেতু আমি কামৰ পৰা গৈ আছিলোঁ ঘৰত বিশেষকৈ আমাৰ জনপ্ৰিয় আনি ভিডিঅ' বনাই যি আমাৰ নকুল ভাই লগ পাইছোঁ যিহেতু আমি ফটককৈ মানে পুলিচৰ যি পোচাকখিনি ঠিক আছে বহুতেই মানে আচৰিত ভিউ মানে দেখাইছে আজি বহুতেই ভাল লাগিব মোৰ যি আমাৰ জনপ্ৰিয় নকুল ভাই আছে শ্বুট লৈ আছে আৰু শ্বুটটো আপোনালোকে দেখিবলৈ চেষ্টা কৰিম বাঙালী যি ফানি ভিডিঅ'